গুড মৰ্ণিং গাইজ বৰ্তমান বেলিটো ওলাইছে আৰু মই আহি আছোঁ এতিয়া বৰ্তমান চাপৰিলে আৰু দেখিব পাইছে আজি কোলাত ছাগলী পোৱালি লৈ আৰু এইফালে লগত এই খোপাক লৈ আহি আছোঁ এতিয়া বৰ্তমান চাপৰি আৰু আজি মোৰ লগত নতুনকৈ আহিছে এইফালে দেখিব পাইছে আপোনালোকে কোন হয় কমেণ্ট এটা কৰি জনাব আৰু যদি আপোনালোকে জনাব পাৰে তেনে নেক্সট ভিডিঅ'ত মই ফুল পৰিচয়টো আপোনালোকক দিম আৰু তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ পৰাই আজি আৰু এইখন হৈছে ফাৰ্ম এখন আমাৰ ওচৰৰ মৃণাল বুলি কয় মৃণালৰ ফাৰ্ম আৰু এয়া ফাৰ্মত লমালমে বেঙেনা ওলমি আছে খালি বুঢ়া হৈ গৈছে মৃণালৰ ফাৰ্মত বেঙেনা চ' যদি মৃণালকে চাই আছে মোৰ ভিডিঅ'টো তেন্তে আপোনাৰ বেঙেনা বুঢ়া হৈছে আৰু অতি সোনকালে আপুনি বিকিবলৈ চেষ্টা কৰক এয়া আৰু এইখন খেৰকটীয়া নৈ আৰু সেয়াই আমাৰ প্ৰাকৃতিক দৃশ্যবোৰ গাঁৱলীয়া পৰিৱেশ লগত ছাগলী লৈ এনেকৈ গৈ আছোঁ বৰ্তমান আমি চাপৰি অভিমুখে আৰু এনেধৰণে সদায় নিজৰ কামবোৰ হয় ন তাত এয়া আমাৰ তাঁত গৈ আছে এইখন হৈছে দলং আৰু এইখন হৈছে নৈ আৰু এইখনেই হৈছে আমাৰ গাঁও সেয়া কেনেকুৱা লাগিছে আমাক ক'ব কমেণ্ট কৰি জনাব সকলোৱে জনাব নাপাহৰিব দেই আজি নতুনকৈ আপোনালোকক দেখুৱাই দিছোঁ মোবাইল ওলাবলৈ বেয়া পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব সকলোৱে ছাবস্ক্ৰাইব কৰি দিব তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ হয় এখন দেখিবলৈ পাইছে মই মটৰ ছিঙি আনিছোঁ লোকেল মটৰ ঘৰৰ ভালকৈ পূৰা হোৱা নাই বাৰু হ'লেও খাব পৰা হৈছেগৈ আৰু লাহে ধীৰে খোৱাত ব্যস্ত একবাৰ আপোনালোকো দেখুৱাই দিছোঁ মটৰৰ গুটিকেইটা এতিয়া মটৰ খাই খাই বৰ্তমান আকৌ যাওঁ গুৱাহাটীলৈ আৰু এতিয়া ছাগলী আলিলৈ লৈ আহোঁ আৰু এতিয়া যাম গুৱাহাটীলৈ আৰু গুৱাহাটীলৈ গৈ কি কৰোঁ কি নকৰোঁ আজি বাকীখিনি আপোনালোকক দেখুৱাইছোঁ ব'লক তেনে এতিয়া গুৱাহাটীলৈ গৈ লওঁ তো এতিয়া বৰ্তমান মই আহি আছোঁ গৰু খেলিবলৈ আৰু আজি মই আপোনাক এটা বস্তু দেখুৱাবলৈ বিচাৰিছোঁ ইয়াৰ আগতে ভিতৰত মই আপোনাক কৈছিলোঁ যিসকলে চাই চাই গম পাব বস্তু যেতিয়া মই দেখুৱাম আৰু আপোনাক দেখুৱাব বিচাৰিছোঁ বস্তুটো চাওকচোন এবাৰ আজি দেখিছেনে আজি কোনো ধূলি নাই আৰু ইমান ধুনীয়া লাগিছে আজি পৰিৱেশটো নিজকে কিবা মনটো ভাল লগা লিখা লাগিছে সেইটো এইকাৰণে হৈছে যে আজি যোৱা ৰাতি বৰষুণ দিয়াৰ ফলত মাটিটো আপোনাৰ এতিয়া তিতি গৈছে আৰু সেইকাৰণে ধূলি আজি কমি গৈছে আৰু বৰষুণ ইমানো ডাঙৰ নহয় তথাপিতো দুদিনটা মই জনাত এনেকৈ ধূলি নুৰে আৰু এনেধৰণে থাকিব আৰু চ' সেইকাৰণে অলপ ভালো লাগিছে আজি বতৰো দিয়াৰ কাৰণে আৰু চাওকচোন পৰিৱেশটো আজি একদম কিমান ঠাণ্ডা মই কিমান ধুনীয়া লাগিছে আজি একদম আজি নিতাল নিস্তব্ধ পৰিৱেশ মায়াবিন্দু গাই দিয়া মায়াবিন্দু গাই দিয়া নাই একো নালাহি মায়াবিন্দু গাই দিয়া দেখা মায়াবিনী এইখিনি ৰখি গাই দিয়া তাৰপা আৰু ধুনুকৈ গোৱা সেয়ে আমাৰ বৰ্তমান মহাৰাণীয়ে খৰি তুলি আছে দেই এয়া এইফালে আমাৰ ল'ৰা তুলি আছে এইফালে আমাৰ মাতাজীয়ে তুলি আছে চব তোলাত ব্যস্ত আৰু বৰ্তমান ময়ো তুলি আছোঁ বাৰু মিছা ক'লে কিনো হ'ব অকণমান আছে তুলিবলৈ অকণ আমাৰ দেহা খৰি তুলিছে নাই খৰি তুলিছে নাই এই আমাৰ ল'ৰাই খৰি তুলিছে ইয়াতহে তোলে ইয়াৰ পৰা ইয়াত তোলাই আকৌ ইয়াত এনেকৈ
এয়া এতিয়া বৰ্তমান সৰিয়হত লাগি আছোঁ আমাৰ দেহা আৰু মই ন দেহা ভাল বোলে সৰিয়হ তুলিবলৈ আমাৰ ল'ৰা তুলি আছে দেই হা এই আমাৰ ল'ৰা তুলিলে দেই এইডাল থৈ দিয়া হৈ গ'ল আৰু লাগে আৰু তোলা আকৌ আৰু লাগে আৰু লাগিব তুমি তুলিব পাৰিছা আমি আহোঁ মাফাল তোলোংগা হা এইয়া তুলি আছে দেই ৰাইজ গাঁৱলীয়া কাম গাঁৱলীয়া কাম কৰিব লাগিব হয় নহ'ব নকৰিলে উপায় নাই কৰিবই লাগিব বৰ্তমান তুলি লওঁ দেই ৰাইজ ঘোঁৰা ঘোপা আছে নগছে কিবা চিঞৰ চাহ চেনেল পিন্ধা ঘোঁৰা ঘোপা চাহ চেনেল পিন্ধি লা বোলো সজা আমাৰ ভয় নহ'লে সৰিয়হ তুলি হৈ গ'ল আৰু এতিয়া আমি আহি আছোঁ বৰ্তমান ছাগলী পানী খোলা আৰু পানী খুৱাই লৈ মেলি আকৌ যাব লাগিব গোহালি আৰু গোহালিৰ পৰাতো জানেই ভাত পানী খাই আকৌ ক'লৈ যাব লাগিব সেইকাৰণে বৰ্তমান ছাগলী পানী খোৱা লৈছোঁ আৰু খুৱাই মেলি এতিয়া আকৌ যাব লাগিব শান্তি নাই জীৱনটো এনেধৰণে আমাৰ জীৱনৰ কি কৰিব উপায় নাইকিয়া হৈ যায় আমি এনেকৈতো খেতি বাতি নকৰিলে আৰু এনেধৰণে কষ্ট নকৰিলেতো আমি চলিবলৈ আৰু সুবিধা নাই তো এই আজি ভিডিঅ' চাই থাকক তো সৰিয়হ তুলি এতিয়া বৰ্তমান আহি গ'লোঁ আৰু এতিয়া অলপ ভাগৰ লেখীয়া লাগিছে সেইকাৰণে অলপ আহি বহি লৈছোঁ গোহালিতে আৰু বৰ্তমান গোহালিত এতিয়া কোনো নাই বাৰু মই অকলে আছোঁ আৰু সেয়াই আৰু এনেধৰণে এতিয়া আকৌ যাব লাগিব গ'লে সেইকাৰণে ভাবিছোঁ যে কি ব্লগটো আজি মই ইমানতে সামৰিম আৰু যদি আপোনালোকে ভিডিঅ' চাই ভাল পায় তেনে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে বাই বাই